মানে গায়ক নিচিনা দেখিছিলা না কেনেকুৱা লাগিছে হা কাম খুন্দাবাতি নুঠে কাম খুন্দলে মাথো খুন্দব নোৱাৰে গান গাব নাজানে যে হওক আজি ভৈৰৱকুণ্ড ব্লক কমিটি ক্ৰিকেট দলৰ উদ্যোগৰ জয়নিং চেৰিমনিয়েল এই প্ৰগ্ৰামত উপস্থিত আমাৰ ওদালগুৰি জিলা ক্ৰিকেট দলৰে সভাপতি আমাৰ জীবন দিৱাৰী ডাঙৰীয়া আৰু এমএলএ আমাৰ মাজবাট সমষ্টিৰ চৰণ বড়ো ডাঙৰীয়া আমাৰ ক্ৰিকেট দলৰে জেনেৰেল ছেক্ৰেটাৰী মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া আৰু ধীৰেন বড়ো ডাঙৰীয়া ভাইচ প্ৰেচিডেণ্ট আমাৰ প্ৰদীপ দেৱাৰী ডাঙৰীয়া ওদালগুৰিৰে আমাৰ কেন্দ্ৰীয় গোটেই সদস্য আৰু স্পৰ্টছ পাৰ্চন হিচাপে আমি দায়িত্ব দিছোঁ আৰু জয় মছাহাৰী আছে ক্ৰিকেট দলৰে ইহঁতৰ প্ৰেচিডেণ্ট আৰু ফ্ৰেঞ্চ মছাহাৰী আছে এই ধৰচি সমষ্টিৰ MCL চিনি পায় না নাপায় আপোনালোকে মই চিনাকি কৰাই দিম চিনাই জোখাই দিব আপোনালোকে আছোঁ মই যে অলপ আগত কৈছে মানুহৰ নাম ইহঁতক আপোনালোকে চিনি পায় মই চিনাকি কৰাই দিম নালাগে নালাগিব চিনি পায় লাগে এই মনেশ্বৰ ব্ৰহ্ম 4 বাৰ MLA হৈছে মই প্ৰেচিডেণ্ট দি ছেক্ৰেটাৰী এইটোয়া মই প্ৰেচিডেণ্ট দ্বিতীয়বাৰ দি জেনেৰেল ছেক্ৰেটাৰী বড়োমাৰ 4 বাৰ MLA হৈছে 3 বাৰ MLA হৈছে বড়োমাৰ এনে যাতা নহয় মই প্ৰেচিডেণ্ট হয় না নহয় ছেক্ৰেটাৰী আৰু এতিয়া মই চিনাকি কৰাই দিম আমাৰ জয় মছাহাৰী এই শালবাৰী সমষ্টি বাক্সা জিলা শালবাৰী সমষ্টিৰ MCLA যুৱ কি কয় যুৱ নেতা ইহঁতৰ ক্ৰিকেট দলৰ প্ৰেচিডেণ্ট শালবাৰী এই বাক্সা শালবাৰী দেই MCLA হয় আৰু এই ফ্ৰেছ এই কি আছিল LDP হয় না নহয় এই আগত ধৰচি সমষ্টিৰ MCLA আগত LDP আছিল না ভাল হ'ল আগত নিচিনা নহয় বিৰাট ভাল হ'ল বিৰাট ভাল কাম কৰি আছে আৰু জিকিবহি এইবাৰ EM পাবহি দেই আৰু আছে আমাৰ এই ধীৰেন আমাৰ দলৰ ভাইচ প্ৰেচিডেণ্ট ইয়াক চিনি পায় চিনি নাপায় না খাওঁ আচল MVP নাছিল এতিয়া নহয় আমাৰ লগত আছে এতিয়া আগতহে MVP আছে এতিয়া নহয় আমাৰ দিছে দেই আৰু কোচ ৰাজবংশী চেলৰ প্ৰেচিডেণ্টটো চিনি পায় কোচ ৰাজবংশী চেলৰ প্ৰেচিডেণ্ট এই খৈৰাবাৰী দীপাংকৰ ৰাজবংশী চিনি পাব লাগে ইহঁতে লিডাৰ হয় দীপাংকৰ ৰাজবংশী খৈৰাবাৰী এণ্টায়াৰ BTCৰ কোচ ৰাজবংশী চেলৰ প্ৰেচিডেণ্ট নন্দলাল মগন ই হ'ল চিৰাং জিলাৰ মানুহ গৰ্খা চেলৰ প্ৰেচিডেণ্ট অল গৰ্খা BTCৰ লিডাৰ আমাৰ ক্ৰিকেট দলৰ গৰ্খা চেলৰ প্ৰেচিডেণ্ট নন্দলাল মগন ইয়াতেতো ভৈৰৱকুণ্ডত বহুত গৰ্খা মানুহ আছিল ইয়াক চিনি পোৱা নাছিল সি গৰ্খা হয় BTC ৰিজনৰ গৰ্খা চেলৰ প্ৰেচিডেণ্ট নন্দলাল মগন এই হ'ল নাট ওদালগুৰি নাট মানুহ আছে কম হ'ব পাৰে কিন্তু আছে নাট মানুহ আছে ওদালগুৰিতো আছে ই মনোজ নাট প্ৰেচিডেণ্ট
নাথ যোগী BPF চেলৰ প্ৰেচিডেণ্ট নাথ যোগী চেলৰ প্ৰেচিডেণ্ট বাগানপাৰা বাক্সা দেই থেংক ইউ বেংগলী মানুহ আছে না নাই বেংগলী আছে এই হ'ল BTC ৰিজন আমাৰ BTC অঞ্চলৰ বেংগলী চেলৰ জেনারেল সেক্রেটারি যুধিষ্ঠির মন্ডল বেঙ্গলি সেলৰ জেনারেল সেক্রেটারি আমার লগত সব জাতি আছে বেঙ্গলি লাগে না মুসলিম লাগে না গোর্খা লাগে সব আছে এই হল BTC রিজন হিন্দিভাষী সেলৰ আমাৰ প্ৰেচিডেণ্ট মনোজ সাহা সন্তোষ সাহা চিনি পেলাই ৰাখিব লাগে এণ্টায়াৰ BTC ৰিজনৰ হিন্দিভাষী সেলৰ প্ৰেচিডেণ্ট সন্তোষ সাহা দেই আৰু ইউটিউবৰ মানুহ মই উলিয়াই আছোঁ আগত ওদালগুৰি অঞ্চলৰ পৰা আমাৰ বিজেপি আমাৰ এই এমচিএলএ আছিল কিন্তু বিজেপি কৈছিল আমাৰ দলত সোমাইছে চিনি পাই না কাৰ্তিক বড়ো সি বিজেপিত কৈছিল আমাৰ দলত আকৌ আহিছে আৰু আজি কি একদম খুব চিৰাং ডিষ্ট্ৰিক্টৰ এই খাৱাটো বন্ধ খোৱা বন্ধুসকল আছে ইয়াত ওদালগুৰিৰ আপোনালোকে অলপ নোট কৰক এই কথাটো আজি চিৰাং জিলাৰ পৰা বিজেপিৰ জেনেৰেল ছেক্ৰেটাৰী চিৰাং ডিষ্ট্ৰিক্ট এণ্টায়াৰ চিৰাং ডিষ্ট্ৰিক্টৰ জেনেৰেল ছেক্ৰেটাৰী আহিছে আমাৰ দলত কাৰণে ভালকৈ মনত ৰাখি সাংবাদিকসকল মই অলপ পিছত চিনাকি কৰাই দিম কৈছোঁ আৰু চিৰাং ডিষ্ট্ৰিক্টৰে ইহঁতৰ ওৱান অফ দ্য ছেক্ৰেটাৰী আহিছে আমাৰ দলত কাৰণে আচলতে কি হৈছে বিজেপিৰ পৰা যে আমাৰ দলত সোমাই আছে এইটোতো আশ্চৰ্য কিতাপত ইউপিপিএলৰ পৰা আমাৰ দলত সোমাই আছে এইটো আশ্চৰ্য কিতাপ তাৰমানে প্ৰমোদ বড়োৱে ট'টেলি ফেইলাৰ প্ৰমোদ বড়োৱে চৰকাৰটো চলাব জানা নাই সি নিজৰ দলৰ কৰ্মীসকলক যিখিনি ফেচিলিটি দি পেলাই কাম কৰিব লাগিছিল এইখিনি দি পৰা নাই আৰু সহযোগী দল BTC অঞ্চলত বিজেপিয়ে ইউপিপিএলক ছাপোৰ্ট কৰি পেলাই চৰকাৰ বনাবলৈ দিছে কিন্তু আজি প্ৰমোদ বড়োৱে এই বিজেপিৰ কৰ্মী লিডাৰসকলক BTC অঞ্চলত থকা ইমান কষ্ট কৰি পেলাই চৰকাৰ বনাব দিছে এই বিজেপি কৰ্মী বিজেপি নেতাসকলে কিন্তু এই প্ৰমোদ বড়োৱে ইহঁতক একো ভূমিকা দিব পৰা নাই বা দিয়া নাই আজিলৈকে যাৰ ফলত এই প্ৰমোদৰ লগত থাকি একো সুবিধা নহ'ব বা ৰাইজে একো সুবিধা নাপাব বা ৰাইজৰ একো কাম কৰিব নোৱাৰিব বুলি ভাবি পেলাই যিহেতু BTCটো বাচাব লাগিব BTCটো ছেভ কৰিবই লাগিব আমি BPFৰ লগত থাকি এই BTCটো আমি বাচাব লাগিব BTC শেষ হ'বলৈ গৈ আছে এই BTC অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলোৰে কাৰণে কাম কৰিব লাগিব কিন্তু আজি প্ৰমোদ বড়োৱে এনেকুৱা মনোভাৱ লৈ পেলাই সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আজি কাম কৰিব পৰা নাই যাৰ ফলত বহুত বিজেপি কৰ্মী নেতাসকলে আমাৰ লগত যোগাযোগ কৰি আছে সোমাই আছে আজিও ভৈৰৱকুণ্ডত বহুত বিজেপি কৰ্মী আৰু ইউপিপিএলৰ কৰ্মী নেতাসকলে সোমাব বুলি মই গম পাইছোঁ ইয়াৰ আগত কোন বিজনীৰ পৰা চিৰাং জিলাৰ পৰা ইহঁতে বিজনীৰ মানুহ হয় কিন্তু ডিষ্ট্ৰিক্টটো পুৰা চিৰাং ডিষ্ট্ৰিক্টৰ জেনেৰেল ছেক্ৰেটাৰী নহয় জেনেৰেল মানে একজনেতো জেনেৰেল ছেক্ৰেটাৰী
ইয়ে আহিছে আমাৰ দলত যোগদান কৰিবলৈ আৰু ওৱান অফ দ্য ইউথৰ ছেক্ৰেটাৰী আৰু ইউ পি পি এলৰ এজন ভাল কৰ্মী দিব আহিছে গতিকে তিনিজন আপোনালোকৰ যিসকলে ভৈৰৱকুণ্ড সমষ্টিৰ পৰা যিসকলে আজি সোমাব বিচাৰিছে আমাৰ দলত খুব ভাল কথা আমি আদৰণি জনাইছোঁ আপোনালোকে আহক আমি একেলগে কাম কৰিম আমাৰ দায়িত্বটো হ'ল চবৰে দায়িত্ব আছে চবেই বুজি পাইছে আজিৰ দিনত যে বি টি চিটো বচাব ক'লে বি পি এফৰ লগত থাকি পেলাইহে আমি বচাব পাৰিম বুলি আপোনালোকে চবেই বুজি পাইছে সেইকাৰণে নিশ্চয় আমাৰ দলত যোগদান কৰিবলৈ আহিছে মই ৱেলকাম জনাইছোঁ আপোনালোকক বি পি এফ দলৰ হৈ পেলাই নিশ্চয় আমাৰ ৰিহন দেৱাৰী ডাঙৰীয়া কোৱা নিচিনা আপোনালোকক ক'ত উপযুক্ত হয় তাতে এডজাষ্ট কৰি পেলাই আপোনালোকক কাম কৰিবলৈ সুবিধা দিয়া হ'ব একো চিন্তা কৰিব নালাগে আৰু এক নম্বৰ কথা আমাৰ এই আগন্তুক 24 এপ্ৰিল মাহত যিটো নিৰ্বাচন হ'ব এমপি ইলেকশ্যনত দৰং ওদালগুৰি নামেৰে একটা লোকসভা চিট আছে ইয়াত আমি জিকাবই লাগিব জিকাব পাৰিব না নাই এমপি দৰং ওদালগুৰিৰ পৰা একজন এমপি যাব লাগিব ওখানৰ পৰা একজন দৰং ওদালগুৰিৰ পৰা একজন দুইজন এমপি যোৱাৰ পিছত এইবাৰ প্ৰথমবাৰ আমি দিল্লীত দলৰ পৰা একজন কেবিনেট মন্ত্ৰী লগাম জানে দিল্লীত যদি একজন মন্ত্ৰী থাকে আৰু কি লাগে এইটো কষ্ট কৰিব লাগিব ব্ৰিটিছৰ স্বাৰ্থত আমি কষ্ট কৰিব লাগিব ব্ৰিটিছৰ উন্নয়নৰ স্বাৰ্থত ব্ৰিটিছ ৰাইজৰ স্বাৰ্থত আমি কষ্ট কৰা নিশ্চয় আমি ওদালগুৰিতে আৰু একজন মন্ত্ৰী আমি এইবাৰ প্ৰথমবাৰ বুৰঞ্জীত এই হিষ্ট্ৰীত আমি ৰেকৰ্ড কৰিম দুইজন মন্ত্ৰী জিকাব লাগিব এনে নহ'ব একদম যান ট্ৰেইন দি পেলাই জিকাবই লাগিব একদম জিকাওক দিল্লী যোনে চৰকাৰ বনাব ইয়াত আমি একজন কেবিনেট মন্ত্ৰী পাম পাবই দুইজন এমপি দিলে পাব দুইজন এমপি দিয়াৰ পিছত একজন কেবিনেট মন্ত্ৰী হোৱাৰ পিছত চাওক বি টি চি কেনেকুৱা হয় আমাৰ চেষ্টা এনেকুৱা আৰু চৰকাৰ অহাৰ পিছত আমাৰ ফাৰ্ষ্ট কাম কি হ'ব এই মাটিৰ পাট্টা দিয়াটোই এক নম্বৰ এজেণ্ডা মাটিৰ পাট্টা আজি প্ৰমোদে বন্ধই কৰিছে মাটিৰ পাট্টা দিয়াটো আমি থকা হয়তো আমি বহুত মাটিৰ পাট্টা দিছে আৰু মাটিৰ পাট্টা দিবৰ কাৰণে দিল্লী দিছপুৰৰ পৰা পাৰ্মিশ্যন নালাগে বি টি চি লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো ট্ৰেন্সফাৰ কৰা হৈছে বি টি চিয়ে নিজাববীয়া দিব পাৰে আগত আমি বি টি চি চৰকাৰে যিমান মাটিৰ পাট্টা দিছে দিছপুৰ বা দিল্লীৰ পৰা পাৰ্মিশ্যন আমি বিচৰা নাই আমি নিজাববীয়া দিছে চৰকাৰ অহাৰ পিছত আমি নিজাববীয়া আমি দিব চবে মাটিৰ পাট্টা পাব এক নম্বৰ এজেণ্ডা এইটোৱেই চৰকাৰ অহাৰ লগে লগে চাই থাকক মাটিৰ পাট্টা পায় না নাপায় না নালাগে মাটিৰ পাট্টা যদি নালাগে প্ৰমোদবোৰৰ লগত যাওঁ যদি লাগে আমাৰ লগত আহক মাটিৰ পাট্টা যদি নালাগে এইফালে গ'লে হ'ল যদি লাগে এইফালে আমিতো দিয়া মানুহ প্ৰমোদটো নিদিয়া মানুহ প্ৰমোদ কি দিয়ে কোনোবা একজনক মাটিৰ পাট্টা দিয়া মানে নিজৰ মাটিটো দিয়া নিচিনা লাগে জানে যেন নিজৰ মাটিটোহে তাক দিয়া নিচিনা লাগে নিজৰ পকেটৰ পৰা পইচা ওলাই দিয়া নিচিনা লাগে এই মানুহে কাম কৰে এক নম্বৰত মাটিৰ পাট্টা দিয়া কোনো কম্প্ৰমাইজ নাই আমি দি আহিছোঁ আৰু দিব আৰু ইয়াত বোলে বহুত চাহ বাগানৰ পৰা চাহ বাগানটো উঠাই দিব বুলি কৈ আছে কেনেকৈ উঠাব দি প্ৰমাণ কৰোঁতেহে উঠাই দিব আমি চাহ বাগান উঠাই দিয়াটো বাদে প্ৰমাণ বৰাই উঠাই দিব মানে আমাৰ অভিযানটো সেইটোৱেই প্ৰমাণ বড়ো হাতাও বি টি চি বাচাও
যিমান খাস মাটিত আপোনালোকে আছে চাহ বাগানী হওক ঘৰ বাৰী হওক চবে মাটিৰ পাত্তা পাবতো কোনে কৈছে নাপায় আমি দি পেলাই দেখাই দিম না যি আহিছে আৰু দিব মেলা যি আহিছে মই এনেকুৱা মাটিৰ পাত্তা দিয়াটো কি দিল্লী দিছপুৰৰ পাৰ্মিশ্যন লাগে আপোনাক পঠাই দিছে লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো আপনি দিলে হ'ল বহুত চাহ বাগান বোলে স্মল ত্ৰিপুৰাছৰ বহুত মাটি বোলে খাস মাটিত আছে এই ভ্ৰমণ বড়ো অহাৰ লগে লগে খাজনা লোৱা নাই বোলে জমা থাকক আমাক দিলে হ'ল পিছত আমি বেছি দিন পাম এই লোৱা নাই বোলে তাৰমানে ইয়াত ঠাণ্ডাটো বেলেগ ইভিকশ্যন কৰিব পাৰিব কৰি পেলাই দেখাই দিয়কচোন ডাবল চাহ বাগান কৰিম আমি একটা বাগান শেষ করলে আরো একটা বাগান নতুন করে মারি মেলা মাটি আছে এই মাটি আমার ব্রিটিশের 2003 সনের 10 ফেব্রুয়ারিকে যে অকল আছে সবাই ব্রিটিশের মারি আপনি যত যেনেকে আছে এনেকে থাকিব চুক্তি স্পষ্ট লেখা আছে ব্রিটিশের চুক্তি স্পষ্ট লেখা আছে আপনি যত যেনেকে আছে এনেকে থাকিব 2003 সনের 10 ফেব্রুয়ারিকে যিসকল মানুহ আছে সবেই ব্ৰিটিছৰ বাসিন্দা আপুনি য'ত যেনেকে আছে এনেকেই থাকিব আপুনি ইয়াতে আছে আপুনি আদিবাসী বা সান্থালী মানুহ ব্ৰিটিছে হোৱা আগতো আপুনি সান্থালী ভাষা কয় ব্ৰিটিছে হোৱা আগৰ পৰাই আপুনি হিন্দু বা আপুনি খ্ৰীষ্টানটো খ্ৰীষ্টানেই থাকিব ধৰ্ম চেঞ্জ কৰিব নালাগে সান্থালীটো সান্থালী থাকিব সান্থালী ভাষা আছে আগতো সান্থালী ভাষা কৈ আহিছে আজিলৈকেতো কৈছে ব্ৰিটিছে চুক্তি হোৱাৰ পিছত কিবা এটা চেঞ্জ হৈছে নেকি আমি কৈছোঁ নেকি আদিবাসীসকলে এই ব্ৰিটিছে চুক্তি হ'ল এইবাৰ আপোনালোকে দখনা পিন্ধিব লাগিব আমি কৈছে সান্থালীবিলাকক কৈছে আমি কোৱা নাইতো কোনোবা বঙালী মানুহ আমি কৈছে নেকি এই ব্ৰিটিছে চুক্তি হৈছে এতিয়া বাথৌ ধৰ্ম ল'ব লাগিব আৰু দখনা পিন্ধিব লাগিব আমি কৈছে নেকি আপোনালোকে আগত 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে য'ত আছে যেনেকে আছে এনেকে থাকিব বুলি কৈছে আপুনি হিন্দী ভাষা কয় ব্ৰিটিছে চুক্তি হোৱা আগতো আজিলৈকেও কৈ আছে আপোনাৰ ধৰ্ম হিন্দু চেঞ্জ কৰিব লগা হোৱা নাই চুক্তি হোৱাৰ পিছত আপোনাৰ ধৰ্ম খ্ৰীষ্টান চেঞ্জ কৰিব লগা হোৱা নাই আপনার ধর্ম মুসলিম ইসলাম চুক্তি হওয়ার পিছত আপনি চেঞ্জ কৰিব লগা হোৱা নাই ব্ৰিটিছে চুক্তি এনেকুৱাই আপোনালোকে গোৰ্খা ভাষা কয় চুক্তি হোৱা আগতো কৈছে আজিলৈকেও কৈ আছে না মই বড়ো ভাষা ক'ব দিছে এই বড়ো ভাষা ক'ব লাগিব ব্ৰিটিছে চুক্তি হৈছে মই কৈছে নেকি কোনোবাই কৈছে এনেকুৱাতো নাই য'ত যেনেকে আছে এনেকে থাকিব বুলি কৈছে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবে ব্ৰিটিছৰ বাসিন্দা আপুনি য'ত যেনেকে আছে এনেকেই থাকিব এইটোৱে ব্ৰিটিছৰ চুক্তি এই চুক্তিটো লোকসভা আৰু ৰাজ্যসভাত পাছ হৈছে এইটো আৰু হেৰফেৰ কৰিব নোৱাৰে প্ৰেচিডেণ্টে এপ্ৰুভেল দিছে আৰু এটা কি প্ৰৱণতা চলি আছে ইউপিপিএলে ব্ৰিটিছৰ সমষ্টিটো 60টা বনাব বোলে 60টা আমি কৈছে যদি 60টা হয় সমষ্টিটো এইটো অসমৰ বুদ্ধিজীৱী বা দিল্লীৰ বুদ্ধিজীৱীসকলে ইমান দুৰ্বল নহয় 60টা সমষ্টি মানে ছেপাৰেট ষ্টেট কনচেপ্ট হৈ যায় এইটো আৰু আপুনি ৰক্ষা কৰিব নোৱাৰে এই 20 বছৰ পিছত হ'লে সেইটো ছেপাৰেট ষ্টেট হৈ গ'ল 60টা সমষ্টি মানে ছেপাৰেট ষ্টেট হৈ গ'ল এইটো মানে কনচেপ্টে বেলেগ আমি চুক্তি কৰা সময়ত আমিও 60টা কৰিব বিচাৰিছিলোঁ যেনিবা আমিও বুজি পেলাই 60টা ডিমাণ্ড কৰিছে 60টা সমষ্টি কৰিব লাগে বুলি ইহঁতেও আমাক খোলাখুলি কৰিব নোৱাৰে আমিও খোলাখুলি কৰিব নোৱাৰে ইহঁতেও জানে আমি বিচাৰাটো কি মতলবত বিচাৰিছে ইহঁতেও অবজেকশ্যন দিব নোৱাৰে আমি যে দিব ইচ্ছা নাই কি কনচেপ্ট বুদ্ধিজীৱীসকলেও জানে আমিও জানো কিন্তু কথাটো ইনডাইৰেক্ট
যেনেকৈ 60টা সমষ্টি নহয় যদি হয় প্ৰমোদ বৰক 10 বাৰ নমস্কাৰ কৰি মই সঁচা 60 সমষ্টি বনাই পেলাই আলোচন আনা মানে এইটো একদম মানে ভৱিষ্যত চেফেষ্টে এইটো আৰু ৰক্ষা কৰিব নোৱাৰে আপুনি অৰ্থনৈতিক মানে 20 বছৰ পিছত 30 বছৰ পিছত হ'লেও এইটো চেফেষ্টে হৈ গ'ল এই ব্ৰিটিছটো এতিয়া কি কৰে মই যিমান জানে এতিয়া আমাৰ দিনত 40-40টা সমষ্টি হয় না নহয় 40টা সমষ্টিটো নমিনেটেড 6 জন এটোকে কি ফাৰ্মালি কৰি আছে ইহঁতৰ মতে আমি এতিয়া 46 সমষ্টি বুলি ক'ব লাগে 46টা সমষ্টি নহয় 6 জনটো নমিনেটেড সমষ্টিটো 40টা 40 plus 6 46 ইহঁতে কি কৰিছে 60টা প্ৰচাৰ কৰে কি বুৰ্বক কৰি আছে মানুহ 14টা সমষ্টি মাত্ৰ পাৰাইছে জানে আমি যেটো জানো 14টা সমষ্টি বৰাব 40 আৰু 14 54 plus 6 60 এই ইটোকে বাজাই আছে 60টা সমষ্টি হ'ব 60টা সমষ্টি হ'ব কেনেকৈ 60টা হ'ল 60টা সমষ্টি কেনেকৈ হ'ব 60টা তো নহয় 6 জনটো নমিনেটেড তাৰমানে 54 plus 6 54টা সমষ্টি হ'ব তাৰমানে 14টা বৰাব plus 6 ইটো 60টা তো নমিনেটেড সমষ্টি নাই ইটো আমাৰো 6টা তো সমষ্টি নাই 6 জনটো নমিনেটেড এইটোকে মই পেলাই ইহঁতে ফাৰ্মালি কৰি আছে 60টা সমষ্টি বনাই আছে আমি নহয় 54 হ'ব 14টা বনাব নতুন 14টা বনাব 54 হ'ব 54 হ'ব এই 6 জন নমিনেটেডটো আজিও আছে ভৱিষ্যতো থাকিব এইটোহে মই পেলাই 60টা এইটোকে কেনেকৈ 60টা কম 54 সমষ্টি 6 জনটো নমিনেটেড আজিওতো নমিনেটেড আমাৰ দিনত এনেকুৱা মানে এই যে বড়ো ভাষাটো মানে অফিচিয়েল লেংগুৱেজ হৈছে বুলি গাহৰি ৰামপুৰৰ পৰা সদিয়ালৈকে ইমান দুৰ্ভোগ বনাইছে আমাৰ বড়ো ভাষাটো ব্ৰিটিছ চুক্তিৰ দ্বাৰা দি 8 শিডিউলত সোমাইছে নেপালী ভাষা নিচিনা অসমীয়া ভাষা নিচিনা বেংগলী ভাষা নিচিনা নেশ্যনেল লেংগুৱেজ স্বীকৃতি পোৱা এই বড়ো ভাষা এইটোকে এই দুদিনা একত কৰি পেলাই এই ছেকেণ্ড লেংগুৱেজ হৈছে অসমৰ গাহৰি মাৰি পেলাই এনেকুৱা কৰি নেকি বড়ো ভাষাটো সাহিত্যিক সেইদিনা চুক্তিৰ দিনৰ পৰাই চুক্তিৰ পিছৰ পৰা বড়ো ৰাইটাৰসকলে বড়ো যিখিনি কিবা কৰে ৰাইটাৰসকল আছে ভাল ইহঁতে সাহিত্য একাডেমি এৱাৰ্ড পোৱাটো আৰম্ভ হৈছে বড়ো ভাষাটো অসমীয়া নিচিনা নেশ্যনেল লেংগুৱেজ স্বীকৃতি পাইছে ইয়াত এই ষ্টেটত কিবা ছেকেণ্ড লেংগুৱেজ ফাৰ্ষ্ট লেংগুৱেজ থাৰ্ড লেংগুৱেজ নহয় তো নেশ্যনেল লেংগুৱেজ সাদ্ৰী ভাষা যেনেকৈ নেশ্যনেল লেংগুৱেজ হৈছে অসমীয়া ভাষা যেনেকৈ নেশ্যনেল লেংগুৱেজ হৈছে বেংগলী ভাষা যেনেকৈ নেশ্যনেল লেংগুৱেজ এই বড়ো ভাষাও এনেকুৱা পুৰা ভাৰতীয় ভাষা হিচাপে স্বীকৃতি পাইছে এই ইহঁতে চুক্তি কৰি পেলাই কিবা এই অসমত ছেকেণ্ড লেংগুৱেজ মাৰো ফাৰ্ষ্ট লেংগুৱেজ মাৰো ছেকেণ্ড লেংগুৱেজ মাৰো থাৰ্ড লেংগুৱেজ কৰি এইবিলাকৰ নামত গাহৰি বিৰাট ভুল ইয়াতো আৰু গাহৰি খাব ইহঁতে চাই থাকো এই 60টা সমষ্টি হৈছে বুলি 60টাতো নহয় 60টা হৈছে বুলি যেতিয়া হ'ব 54টা সমষ্টি যেতিয়া হ'ব 54 plus 6 জন নমিনেটেড এইটোকে মই 60 কৰি পেলাই আৰু বুৰ্বক বনাই দিব দল বাজাই গাহৰি খাব আৰু ইহঁতে ইমান বুৰ্বক বনাই এতিয়া পৰাই কৈ আছে 60টা সমষ্টি নহয় সমষ্টিটো 54 এই 6 জন নমিনেটেড আমাৰতো 40টা সমষ্টি plus 6 46 এতিয়া ইহঁতে 14টা বনাব 54টা সমষ্টি হ'ব এটোকে plus 6 লিখে পেলাই 60 কৰি পেলাই একদম দল বাজাই পেলাই আৰু গাহৰি মাৰি পেলাই খাব চাই থাকিবি ইমান বুৰ্বক মানে
মই কৈছে 60টা সমষ্টি হ'লে সেপাৰেট ষ্টেট কনচেপ্ট হৈ যায় এইটো এই অসমৰ বুদ্ধিজীৱী ইয়াত যাবা নেকি হা এই দিল্লীৰ বুদ্ধিজীৱী ইমান যাবা নেকি তোমাক 60টা সমষ্টি দিব আমি ভাড়া নাই এই 60টা সমষ্টি এইবিলাক মিছা এইটো একদম পূৰ্বক বনাই আছে চাবতা ইয়াৰ নামত এই আপচুৱে আৰু গাহৰি খাব চাই থাকিবি বিৰাট পূৰ্বক বনাব না বোমা খাব আৰু গাহৰি মাৰি পেলাই খাব ইয়াতে আমাৰ মানুহবিলাক হয় 60টা হৈছে বুলি এই যে গাহৰি খাইছে বোমা ফুটাইছে 60টা সমষ্টি নহয় ৰে 54টা তারপরে তো বুঝছেন না আর ইসলাম কেনা বোমা গাওয়ারে বোমা জানিগুলো আর আফসোস আছে লাগে বিশেষ জাখা থাকে বিনা অনলাইন মিঠা আর বুন খাওয়াই একদম জাখা গেমছিল এইদম শ্রীরামপুরনিफ्राय মাছ বাড়ছে जागोन अमा जागोन जों बिराद बुरबक बानायो मानसिखौ ओरैबायदि थगायनो हायो माने सेस एकदम दा थेलांबाय थादों बिसोरो दै बारा लेक्सार होनाला समाय गैया नोंस्राबो जइन जानांगौ ना नङा होमबा हेलिकप्टार जेथे आइब इलेक्शन केम्पिंग हेलिकप्टार দিয়ে আইব না মই ইয়াতে একবার লয়া না ইলেকশন কেম্পিংত ইয়াত হেলিকপ্টাৰ দেখিছিলা কয়টা ঠেং থাকে হ'ব আৰু দেখাই দিম মই হেলিকপ্টাৰ আহিব আচ্ছা ৰ बै আমাৰ এতিয়া সেই কি কয় নতুন জইনিংটো আমি আৰম্ভ কৰিম চবে ঠিকে থাকে আছে থাকক